নমস্কাৰ সমুখ অসমবাসী ৰাইজক জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, হেকাৰ আছিল নেকি মাৰ্ক জুকাৰবাৰ্গ? কেতিয়া কোনটো ৱেবছাইট হেক কৰিছিল মাৰ্ক জুকাৰবাৰ্গে? কেতিয়া কেনেকৈ সৃষ্টি হ'ল ফেচবুকৰ? তেন্তে পলম নকৰি চাওঁ আহক হেকাৰ মাৰ্ক জুকাৰবাৰ্গৰ সকলো তথ্য। আপোনাৰ মোৰ সকলোৰে পৰিচিত ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ। সম্পূৰ্ণ নাম মাৰ্ক এলিয়ট জুকাৰবাৰ্গ। 14 মে 1984 চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হয়। মাৰ্ক জুকাৰবাৰ্গৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এজন দন্ত চিকিৎসক আছিল আৰু মাৰ্ক কেৰন কেম্পেয়ৰ এজন মনোচিকিৎসক আছিল। সৰুৰে পৰা মাৰ্কৰ কম্পিউটাৰৰ প্ৰতি আকৰ্ষণ আছিল, যাৰ কাৰণে তেওঁ ল'ৰালি কালৰ পৰাই কম্পিউটাৰৰ ব্যৱহাৰ জানিছিল। মাৰ্ক ইমানেই বেছি চোকা আছিল যে তেওঁ 12 বছৰ বয়সতেই এটা মেছেঞ্জাৰ বনাবলৈ সক্ষম হৈছিল, যাৰ নাম আছিল জাকনেট। মাৰ্কৰ দেউতাকে এই ছফ্টৱেৰটো নিজৰ কম্পিউটাৰত ইনষ্টল কৰি কোম্পানীৰ কামত ব্যৱহাৰ কৰিছিল। মাৰ্কৰ এই অদ্ভুত কাণ্ড দেখি মাৰ্কৰ বাবে এজন কম্পিউটাৰ শিক্ষক ৰাখি দিছিল, যিজনে তেওঁক প্ৰগ্ৰেমিং শিকাইছিল। মাৰ্কে ইমান ক্ষীপ্ৰতাৰে শিকিছিল যে শিক্ষকজনেও আচৰিত হৈছিল। যিটো বয়সত ল'ৰা ছোৱালীয়ে খেলা ধূলাৰ বাবে অধিক আগ্ৰহী হয়, সেইটো বয়সতেই মাৰ্কে সমনীয়াৰ বাবে ভিডিঅ' গেম প্ৰস্তুত কৰিছিল। হাইস্কুলত পঢ়ি থাকোঁতে মাৰ্কে MP3 প্লেয়াৰ এটাও বনাইছিল, যাৰ নাম ৰাখিছিল চাইন এপছ। এইটো এনেকুৱা ধৰণৰ এটা প্লেয়াৰ আছিল যে ব্যৱহাৰ কৰাজনৰ বাবে নিজে প্লেলিষ্ট বনাই দিছিল। আমেৰিকাৰ ডাঙৰ কোম্পানীয়ে মাৰ্কৰ পৰা এই এপছটো ক্ৰয় কৰিব বিচাৰিছিল, কিন্তু মাৰ্কে এই অফাৰটো একচেপ্ট কৰা নাছিল। স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে মাৰ্কে হাৱাৰ্ড ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছিল। তাতো তেওঁ নিজৰ বুদ্ধিমত্তাৰ বাবে যথেষ্ট জনপ্ৰিয় হৈছিল। ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ত মাৰ্কে 2003 চনত ফেচমেছ নামৰ এটা ছাইট বনাইছিল, যাৰ বাবে তেওঁ হাৱাৰ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটটো হেক কৰিছিল আৰু ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ প্ৰফাইলবোৰ নিজৰ ফেচমেছ ছাইটটোত সুমুৱাইছিল। ইয়াৰ বাবে তেওঁ অধ্যাপক অধ্যাপিকাৰ পৰা গালিও শুনিব লগা হৈছিল। ইয়াৰ পিছত মাৰ্কে এটা ছ'চিয়েল নেটৱৰ্কিং ছাইট খোলাৰ কথা ভাবিছিল, যিটোৰ জৰিয়তে মানুহে নিজৰ ডাটা ইজনে আনজনৰ লগত শ্বেয়াৰ কৰিব পাৰে। অৱশেষত 2004 চনৰ 14 ফেব্ৰুৱাৰীত মাৰ্কে thefacebook.com ডমেইন নেম এটা ৰেজিষ্টাৰ কৰিলে, যাক আজি facebook.com নামেৰে জানো। মাৰ্কৰ এই প্ৰজেক্টৰ বাবে বহু ধনৰ খৰচ হৈছিল আৰু বেছিভাগ ধন তেওঁৰ এজন বন্ধুৱে বহন কৰিছিল। সৰুৰে পৰা যিহেতু মাৰ্কৰ নিজাকৈ কোম্পানী এটা খোলাৰ মন আছিল, সেয়েহে ফেচবুকৰ জনপ্ৰিয়তাৰ ওপৰত লক্ষ্য ৰাখি ফেচবুক প্ৰজেক্টত অধিক গুৰুত্ব দিছিল আৰু ইয়াৰ বাবেই তেওঁ উচ্চ শিক্ষা আধাতেই সমাপ্ত কৰিবলগীয়া হৈছিল। এনেদৰে মাৰ্ক জুকাৰবাৰ্গে মাত্ৰ 19 বছৰ বয়সতেই সৰ্বাধিক জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট বনাবলৈ সক্ষম হয়। লগতে নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ বাবে মাৰ্ক আজি বিশ্বৰ শীৰ্ষৰ 10জন ধনী মানুহৰ ভিতৰত এজন। আজিলৈ এইখিনি। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হ'ব কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।